Hello everyone, আমাৰ ইউটিউব চেনেললৈ পুনৰবাৰ স্বাগতম। আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' লৈ আহিম বুলি ভাবিছোঁ। বিশেষ কিছুমান অসুবিধাৰ কাৰণে হিৰেন ছাৰ আৰু মই ভিডিঅ' দিব পৰা নাই। এতিয়া চেষ্টা কৰিম, যিহেতু মেট্ৰিক পৰীক্ষা আহি আছে আৰু লাহে লাহে ক্লাছ 9ৰ বছৰীয়া পৰীক্ষা ওচৰ চাপিছেহি। গতিকে 9 আৰু 10ৰ প্ৰয়োজনীয় কিছুমান কুৱেশ্যন আমি লৈ আহিম আৰু ডিছকাছ কৰিম। আশা কৰোঁ চবৰে লাভ হ'ব। গতিকে ভিডিঅ'বিলাক চাব, লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব। এতিয়া আজি মই ক্লাছ 10ৰ এই বছৰ 2025 বৰ্ষৰ হৈ যোৱা ছমহীয়া পৰীক্ষাৰ মেথছৰ এটা কুৱেশ্যন, যিটো কুৱেশ্যন মই বেছিভাগ ল'ৰা ছোৱালীক যেতিয়া সুধিছিলোঁ পৰীক্ষা দি অহাৰ পিছত বেছিভাগে নোৱাৰিলে, আৰু কিছুমানে হয়তো কৰিছে যদিও মিলাব পৰা নাই, এনচাৰটো ওলোৱা নাই। কাৰণ এই প্ৰশ্নটো ডাইৰেক্ট কিতাপত নাই। আমি কনচেপ্ট লগাই পেলাই সূত্ৰ ব্যৱহাৰ কৰি পেলাই এইটো আমি উলিয়াব লাগিব। ডাইৰেক্ট লেফ্ট হেণ্ড ছাইড ৰাইট হেণ্ড ছাইড লগাই পেলাই কৰিব নোৱাৰিম। সকলোৱে চাগে প্ৰশ্নটো দেখা পাইছে স্ক্ৰীণত। প্ৰশ্নটো হ'ল প্ৰমাণ কৰা যে sin to the power 6 theta plus cos to the power 6 theta plus 3 sin square theta cos square theta equal to 1। ইয়াক আমি কেনেকৈ প্ৰমাণ কৰিম? ইয়াক আমি এটা সূত্ৰ আছে, সেই সূত্ৰটোৰ সহায়ত ইয়াক আমি প্ৰমাণ কৰিব পাৰিম। ডাইৰেক্ট লেফ্ট হেণ্ড ছাইড লৈ পেলাই আমি 1 উলিয়াবলৈ যাওঁতে এইটো নহ'বগৈ। আমি এটা সূত্ৰৰ সহায় ল'ম, আৰু সেই সূত্ৰটো কি? আমি জানো এটা সূত্ৰ পাইছিলোঁ, বীজগণিতৰ এটা সূত্ৰ, x + y, বহুপদত এই সূত্ৰটো আছে। x + y হোল কিউব ইকুৱেল টু x কিউব প্লাছ y কিউব প্লাছ 3xy হোল ইনটু x + y। এই সূত্ৰটোৰ সহায়ত আমি এই প্ৰমাণটো কৰিম। ইয়াত ত্ৰিকোণমিতিৰো ৰাশি আছে আৰু বহুপদৰো বীজগণিতৰ সূত্ৰ আছে। দুইটা মিলাই পেলাই আমি অংকটো সলভ কৰিম। ইয়াত আমি x আৰু y ৰ ভেলু ধৰি ল'ম। x আৰু y ভেলুটো কি ধৰিম এতিয়া? ইয়াত দেখা পাইছোঁ x to the power 6, আৰু ইয়াত x কি আছে? কিউব আছে। ইয়াত আছে পাৱাৰটো 3, ইয়াত আছে 6। তাৰমানে 3ৰ লগত কি পূৰণ কৰিলে 6 হ'ব? 2। মানে আমি xৰ যিটো ভেলুৱে নাপালোঁ কিয়, সেই ভেলুটো স্কোৱাৰ ফৰ্মত থাকিব লাগিব। এই দেখা পাইছোঁ চিধা কি আছে? প্ৰথমতে চাইন আছে, গতিকে আমি xৰ ভেলুটো কি ল'ম? চাইন ল'ম। আৰু পাৱাৰটো মিলাবলৈ আমি ইয়াত স্কোৱাৰ দি দিম। xৰ ভেলু আমি ল'ম চাইন, আৰু পাৱাৰটো মিলাবলৈ ইয়াত কিউব আছে, আৰু ইয়াত 6 বনাবলৈ ইয়াত xৰ ভেলুটো স্কোৱাৰ ফৰ্মত থাকিব লাগিব। ঠিক তেনেকৈ y ভেলুটো আমি কি ল'ম? cos স্কোৱাৰ থিটা। এতিয়া আমি x আৰু y ভেলুটো এই ফৰ্মুলাটোত পাতি দিম, অট'মেটিক এইটো মিলি যাবগৈ। কেনেকৈ মিলিব আমি দেখা পাম। xৰ ভেলু পাতি দিম নাও sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা হোল কিউব ইকুৱেল টু sin কিউব sin স্কোৱাৰ হোল কিউব প্লাছ cos স্কোৱাৰ থিটা হোল কিউব, আৰু এইফালে কি আছে? 3 sin স্কোৱাৰ থিটা cos স্কোৱাৰ থিটা, তাৰপিছত আকৌ কি আছে? x + y sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা। জাষ্ট কি কৰিছোঁ? xৰ মানটো sin স্কোৱাৰ থিটা আৰু y মানটো cos স্কোৱাৰ থিটা, এই ভেলুটো জাষ্ট এই সূত্ৰটোত পুট কৰিছোঁ, বহুৱাই দিছোঁ, আৰু একো কৰা নাই। এতিয়া আমি সলিউশ্যন কৰিম। আমি ইয়াক কেলকুলেশ্যন কৰিবলৈ চেষ্টা কৰিম, কিবা হয় নেকি ইফাল সিফাল। এতিয়া ত্ৰিকোণমিতিৰ সূত্ৰত এটা আছিলে, এনেকুৱা ধৰণৰ এটা সূত্ৰ আছিলে, sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা ইকুৱেল টু 1। sin স্কোৱাৰ থিটা আৰু cos স্কোৱাৰ থিটাৰ ভেলুটো একেলগে যদি প্লাছ কৰা হয়, ভেলুটো 1 ওলায়। ইয়াত আমি দেখা পাইছোঁ sin স্কোৱাৰ থিটা প্লাছ cos স্কোৱাৰ থিটা, তো ইয়াৰ ভেলুটো কি হ'ব? 1। ওপৰত কি আছে? কিউব পাতি দিলোঁ। তাৰপিছত sin স্কোৱাৰ আছে, ওপৰত পাৱাৰত কি আছে? কিউব আছে। পাৱাৰৰ ওপৰত পাৱাৰ থাকিলে পাৱাৰৰ মাজত পূৰণ হৈ যায়। 2 আৰু 3, 2 3 গুণ 6, গতিকে কি হৈ যাব? sin to the power 6 থিটা। ঠিক তেনেকৈ এইটোতো হ'ব, পাৱাৰৰ ওপৰত পাৱাৰ আছে, স্কোৱাৰৰ ওপৰত আকৌ কিউব আছে, পূৰণ হয় cos to the power 6 থিটা ইনটু 3 sin
স্কোৱাৰ থিটা কছ স্কোৱাৰ থিটা এইখিনি একো সূত্ৰত নিমিলে গতিকে আমি পাতি দিছোঁ এইবোৰ পৰা নাই কিন্তু ইয়াত দেখা পাইছোঁ ৰেকৰ্ডত আকৌ আছে সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটা আমি অলপ আগত পাই আহিছিলোঁ সাইন স্কোৱাৰ থিটা আৰু কছ স্কোৱাৰ সাইন স্কোৱাৰ থিটা প্লাছ কছ স্কোৱাৰ থিটাৰ ভেলুটো কিমান হয় 1 হয় গতিকে আমি ইয়াত 1 পাতি দিম ইয়াৰ ভেলুটো এতিয়া চাম কি হয় 1 কিউব কৰিলে 1 হয় আৰু পাতি দিম আমি সেম cos to the power 6 theta আৰু একৰ লগতে এই গোটেইটো পূৰণ কৰিলে কি হ'ব সেইটোৱে হ'ব cos স্কোৱাৰ থিটা এইটোৱে আছে একটো কি আছে সোঁফালে আছে আৰু এইখিনি বাওঁফালে আছে সেইটোৱে আছিল ইমান সহজ এটা লাইন আমি খালি ক্যালকুলেশন কৰিবলগীয়া হৈছে বাকি নিজে নিজে ওলাই গৈছে আমি এতিয়া প্ৰশ্নটোৰ লগত মিলাই লিখি দিম sin to the power 6 theta cos to the power 6 theta 3 sin square theta cos square theta equal to 1 এতে প্ৰমাণ কৰিবলগীয়া হৈ গ'ল মানে চাই লৈ পাতি ল'ব পাৰা ভিডিওটো পজ কৰি পেলাই স্ক্ৰিনশ্বট মাৰি লিখি ল'ব পাৰা ইমানতে আজিৰ ভিডিওটো নেক্সট আকৌ বেলেগ এটা প্ৰশ্ন লৈ আহিম আজিলৈ ইমানতে সমাপ্ত